বহুজনৰ সমস্যা আপোনালোকে ইতিমধ্যে আপোনালোকে শ্লোগান উত্থাপন কৰিছে, কি ক'ব বিচাৰিব? আজি যেহেতু চিমেণ্ট চাপৰিত বড়োসকলৰ যিমান নেকি জাতীয় সংগঠন আছে, সংযুক্ত বড়ো গণমঞ্চৰ নেতৃত্বত ইউবিপিৰ নেতৃত্বত আজি ইয়াত প্ৰতিবাদী এটা কাৰ্যসূচী লৈছোঁ গণজ সিঙৰ দিয়াৰ কাৰণটো হ'ল যে 2027 চনত যিটো তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হৈছিলে, সেই চুক্তিৰ আধাৰত আমি বিটিআৰৰ বাহিৰৰ বড়োসকলৰ এটা ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰিবৰ কাৰণে আমাৰ যিবিলাক কিবা আছে শিক্ষা বা সামাজিক আমাৰ ভাষা কলা সংস্কৃতি আমাৰ পৰিচয় অক্ষুণ্ণ ৰাখিবৰ কাৰণে আমাক এটা সুকীয়াকৈ বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰি দিয়া হৈছিলে, কিন্তু কাৰ্যক্ষেত্ৰত আজিলৈকে এইটো পূৰ্ণাংগ ৰূপ দিব পৰা নাই চৰকাৰে। ইয়াৰ প্ৰতিবাদত বড়ো গাঁওবিলাক সম্পূৰ্ণভাৱে বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলৰ অন্তৰ্ভুক্ত কৰি পেলাই ইয়াক সমষ্টি নিৰ্ধাৰণ কৰি পেলাই নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবীত আৰু কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰা বড়োসকলক পাহাৰীয়া জনজাতি মৰ্যাদা দিয়াৰ দাবীত আৰু যিটো বড়ো মাধ্যমৰ যিটো সমস্যা আছে, যিহেতু যথেষ্ট সমস্যা আছে বড়ো মিডিয়ামত, যিটো আমি গুণগত শিক্ষা বিচাৰিছোঁ বড়ো মাধ্যমৰ, কিন্তু কথা এটা হৈছে কিছুমান স্কুলত বহুতো স্কুলত বড়ো ভাষা নজনা শিক্ষকক নিযুক্তি দিছে, যেনেকৈ চিমেণ্ট চাপৰিৰ 7জনতকৈ অধিক বড়ো শিক্ষক আছে বড়ো ভাষা নজনা। যদি ভাষাই নাজানে তেনেহ'লে গুণগত শিক্ষা আমি কেনেকৈ পাব পাৰিম? এইবিলাক সমস্যা আছে। বড়ো মিডিয়ামৰ যিবিলাক 6.3 মতে এই চুক্তিৰ আধাৰত, তৃতীয় বড়ো শান্তি চুক্তিৰ আধাৰত, তাৰ আধাৰত স্পষ্টকৈ লিখা আছে যে বিটিআৰৰ বাহিৰৰ বড়ো মাধ্যমৰ বিদ্যালয়সমূহ বিশেষ ৰেহাই দি হ'লেও চৰকাৰীকৰণ কৰা হ'ব, কিন্তু আজিলৈকে কৰা নহ'ল। আৰু বড়ো মাধ্যমৰ শিক্ষক যিটো কমি আছে, যথেষ্ট বিদ্যালয়ত শিক্ষক নাই, কোনোবা এজনে শিক্ষকে চলি আছে, কোনোবা শিক্ষকে নাই, সেইসমূহ পূৰণ কৰিবৰ কাৰণে আমাক ইয়াতে বিটিআৰৰ বাহিৰত যিবিলাক বড়ো মাধ্যমৰ টেট শিক্ষক পাছ হৈ আছে তেওঁলোকৰ নিযুক্তি প্ৰদান কৰাৰ দাবীত আৰু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল যিহেতু অসমৰ এটা সৰ্ববৃহৎ এটা কাউন্সিল বুলি ক'ব লাগিব, ই ধুবুৰীৰ পৰা আৰম্ভ কৰি পেলাই শদিয়ালৈকে সিঁচৰিত হৈ আছে আৰু বৰাক ভেলীত থকা ব্ৰু কমিউনিটি ইয়াৰ লগত জড়িত হৈ আছে। গতিকে 10 লক্ষাধিক জনগণক যিহেতু বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিলক 13.5 কোটি টকা দিয়া হয়, সেই 13.5 কোটি টকা দি ইমান ডাঙৰ এটা কাউন্সিলক চলোৱাটো, যথেষ্ট সংখ্যক জনসংখ্যা আছে, এই জনসংখ্যাটোক সকলক সন্তুষ্ট কৰাটো এটা প্ৰত্যাহ্বান কাম। গতিকে ইয়াৰ পুঁজি বৃদ্ধি কৰা আৰু তৃতীয় বড়ো শান্তি চুক্তিৰ যিহেতু আমি অন্যতম এটা স্বাক্ষৰকাৰী সংগঠন, সেই সংগঠন হিচাপে যিহেতু বিটিআৰত 1500 কোটি টকা স্পেচিয়েল পেকেজ দিয়া হ'ল, বিশেষ পুঁজি, কিন্তু বিটিআৰৰ বাহিৰতো বড়ো জনগণ আছে, কিন্তু বিটিআৰৰ বাহিৰৰ বড়ো জনগণৰ এটকাও দিয়া নহ'ল। গতিকে আমি ডিমাণ্ড কৰিছোঁ আজিৰ তাৰিখত যে বিটিআৰৰ বাহিৰৰ বড়োসকলৰ উন্নয়নৰ কাৰণে আমাকো এটা সুকীয়াকৈ স্পেচিয়েল এটা পেকেজ আমাকো লাগে, ইয়াৰ দাবীত। আৰু যথেষ্ট সংখ্যক আমাৰ বড়ো যুৱক যুৱতীসকল আন্দোলনত বহুতো মৰিলে, 5000তকৈ অধিক শ্বহীদ হোৱাৰ বিনিময়ত আজি 3টাকৈ চুক্তি হ'ল বড়োসকলৰ। তাৰ আধাৰত আমাতকৈ কম জনসংখ্যা থকা কিছুমান জনগোষ্ঠীটোৰো ৰেজিমেণ্ট আছে। গতিকে আমাৰ যুৱসকলো দেশৰ স্বাৰ্থত যাতে আত্মনিয়োগ কৰিব পাৰক, তাৰ স্বাৰ্থত বড়োসকলকো সুকীয়াকৈ বড়ো ৰেজিমেণ্ট লাগে বুলি আমি এই আজিৰ মঞ্চৰ পৰা ডিমাণ্ড দিছোঁ। আজিতো আপুনি আমাৰ এটা কিবা হৈছে, আমি ক'ব লাগিব আমাৰ ইচ্ছা বা যিবিলাক আৱেগ বা এইটো আমাৰ যিটো স্বাভিমান লৈ পেলাই আমি যিটো জীয়াই থাকিব বিচাৰিছোঁ, সেই কাউন্সিলখন পূৰ্ণাংগ গঠন কৰি দিয়াৰ বাবে আমি ভাৰত চৰকাৰৰ লগত বাৰম্বাৰ বহিছোঁ, কেন্দ্ৰীয় চৰকাৰৰ লগত, কেন্দ্ৰীয় চৰকাৰৰ গৃহ বিভাগৰ লগত বহিছোঁ, অসম চৰকাৰৰ উচ্চপদস্থ বিষয়াসকলৰ লগত বহিছোঁ, আলোচনাত মিলিত হৈছোঁ। আমি বাৰম্বাৰ কৈছোঁ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগত বহিছোঁ, জনজাতি পৰিক্ৰমা মন্ত্ৰীৰ লগত বহিছোঁ, আমি বাৰম্বাৰ কৈছোঁ যে শীঘ্ৰে গাঁওসমূহ চিনাক্তকৰণ কৰি পেলাই সমষ্টি নিৰ্ধাৰণ কৰি পেলাই বড়ো কছাৰী ৱেলফেয়াৰ অট'নমাছ কাউন্সিল গঠন কৰক, কিন্তু আজিলৈকে হৈ উঠা নাই। হৈ নুঠাৰ কাৰণে ক্ষিপ্ৰতাৰে কৰিবৰ কাৰণে এই কাৰ্যসূচীটো লোৱা হৈছে। আজি প্ৰথম এই কাৰ্যসূচী অব্যাহত থাকিব, আমাৰ দাবীসমূহ পূৰণ নোহোৱালৈকে এই কাৰ্যসূচী অব্যাহত থাকিব। সময় মানে আমি কৈছোঁ 26ৰ আগত আমাৰ গোটেইবিলাক সমস্যা সমাধান কৰি দিব লাগে, সেইটোৱে ডিমাণ্ড। আৰু 26লৈকে যদি ডিমাণ্ড নহয়, আমি সুকীয়াকৈ হ'লেও এই আন্দোলন কাৰ্যসূচী ল'ম। আমি কাৰো বিপক্ষে, কোনো দল বা সংগঠনৰ বিপক্ষে বা কোনো জনগোষ্ঠীৰ বিপক্ষে এই আন্দোলনটো কৰা নাই। আমাৰ যিবিলাক অধিকাৰ আছে সেইটো সাব্যস্ত কৰিবৰ কাৰণে এই আন্দোলনটো আৰম্ভ কৰিছোঁ। ধন্যবাদ।